ৰসকল কি কৰি আছা এনেকৈ পৰি থাকিব লগা হৈছে বিচনাত কি কৰা কি নকৰা কৰিব কি কৰিবি হাই আজি মানে অলপ বেলেগ অলপ নেচাৰেল টাইপৰ ব্লগ হ'ব মানে আজি সুনীল ভাই মুৰ্গী লৈছে না আজি মানে বেলেগ অলপ শিলৰ ওপৰত বহি তাৰমানে মুৰ্গী পূৰা বেলেগ জংঘল টাইপত পুৰি একদম তাৰমানে গাঁৱকৈ পূৰা খাম একদম মানে ডেঞ্জাৰ টাইপ কিমান তাৰমানে বহুত হয় সঁচাই লকডাউনত বহুত মানুহৰ সেই হৈছে মানে বহুত খাব নোপোৱা হৈছে কিবা হৈছে বহুতৰ মানে বহুত ডাউন হৈ গৈছে পৰিৱেশ কিন্তু সঁচাই বহুত বেয়া লাগে চবৰে পৰিৱেশ আমি সকলোৰে ঘৰত এনেকুৱা কিন্তু এনজয় অলপ ল'ব লাগে মানুহ আমি বহুত মানে আহিছোঁ আমি আজি 4জন আহিছোঁ বেছিজন অহা নাই বঢ়িয়াকৈ আহিছোঁ আজি এতিয়া আমি সৌ পাহাৰত গৈ শিলৰ ওপৰত বহি বঢ়িয়াকৈ জুই ধৰি মুৰ্গী পুৰি পূৰা মংকৈ খাম তো বেছি দেৰি নকৰোঁ ইয়াত তো যাওঁ প্ৰথমত সোনকালে আহিব লাগিব 2টা বজাৰ আগত আহিব লাগিব লকডাউন আইন তো আমি যাওঁ প্ৰথমত শিলৰ ওপৰত বহি বঢ়িয়াকৈ খাম মুৰ্গী তো বৰক কিনছিল অলপ কেৱল নাকাটিত যোৱা জিনটো এতিয়া পানী চানী লওঁ এটা আমি বঢ়িয়াকৈ নিজক আছে নিজৰা পানী খাব লাগিব দৰকাৰ নাই কি সেইটো মানে হাফ লিটাৰৰ 5টা দিওঁ বলক আপোনালোকে য'ত আমি যাম তো আহক মুৰ্গী এটা লৈছোঁ ব্ৰইলাৰ মুৰ্গী তো আপোনালোকে দেচলা লৈছে না দেচলা লাইটাৰ আছে পইচা দিব পাইছি পইচা ইমান ইনজয় তহঁতে পইচা দিব পাইছিলে মানে ইমান দিন ঘৰৰ পৰা ওলাব নাইতো পাহৰি গৈছোঁ ঘৰৰ পৰা ওলোৱা নাই লকডাউন পূৰা বেয়া লাগিছে এটা বহুতে খাব পোৱা নাই কিবা পোৱা নাই সেইটো কাৰণে বেয়া লাগিছে তো বহুত মানুহ জুৰুলা হৈ গৈছে লকডাউনত তো আপোনালোকে বেয়া নাপাব আমি ঘৰত সোমাই থকাত কৰি মোৰ চুৰ বেয়া লাগি যায় তো সেইকাৰণে অকণমান এনজয় কৰিব আহিলোঁ হ'ব পূৰা কচুৰ খেতি কচু তামোলৰ পূৰা একদম বহুত কচুৰ খেতি এতিয়া ভেন্দি সোমাই ডাইৰেক্ট আমাৰ লগত এই গুহাৰ মাজেৰে মাজে যাই আছোঁ অলপ বেলেগ ডেঞ্জাৰ পূৰা শিল এতিয়া ডাঙৰ শিল বিচাৰিম আৰু বৰষুণো আহিব পাৰে বৰষুণ আহিলেও আমি শিলৰ ফাঁকত এনেকুৱা জেগাত তুমি মুঠতে মুৰ্গীটো আজি পুৰি খাম আৰু আপোনালোকক অলপ দেখুৱাম পূৰা ব্লেক পিচ এনেকৈ বানেকৈ খাম বঢ়িয়া একদম চাওক গুহাৰ ভিতৰত এই কাপোৰ চাপোৰ চেঞ্জ কৰি ল'ম চেঞ্জ কৰি এতিয়া বঢ়িয়াকৈ যোগাৰ কৰি আছোঁ আমি এই চাওক খৰি চৰি এইবিলাক খৰি চৰি ধুপাই আছোঁ বঢ়িয়া একদম ইয়াৰ ওপৰত পূৰা খৰি ৰেডি তো আমাৰ খৰি ৰেডি পূৰা খাম দে আজি চাওক আমি খালা তৈয়াৰ কৰি আছোঁ খালা দি মাংসটো পূৰা খুদ খুৱাই দি খুচা দিবা তো আজি পূৰা খানা হ'ব এতিয়া মানে ডিস্কভাৰী দেখিছোঁ মানে এতিয়া জুই ধৰবা মানে এতিয়া আমাৰ কেৰাচিন একো নাই কচুটা অলপ ভাই চান হৈ গৈছে পানী চান অলপ এতিয়া জুই ধৰবাৰ কাৰণে মানে বেষ্ট হ'ল এই মানে চাই শুকা এইটো ল'ব ডিস্কভাৰীত দেখিছিলোঁ মই এইটো ল'ব তলত সোমাই দিব বঢ়িয়াকৈ চাওক এইটো সুখে থকা বস্তু হয় সুখে থকা হয় এইবিলাক ল'ব বঢ়িয়াকৈ চাওক এই চাওক এইটো বঢ়িয়াকৈ খেৰৰ দৰে শুকাই আছে বঢ়িয়াকৈ তলত সোমাই দিব খৰিৰ তলত আৰু জেচলা মাৰি দিব বঢ়িয়া এনেকৈ মানে এনে লাগছে মানে পূৰা ডাইৰেক্ট মাৰে দি নেকি কাচাই কিন্তু নোৱাৰা ইমান প্ৰেক্টিচ নাই কাচা খাৱা জুইত ষ্টাৰ্ট কৰা নাই কিন্তু ঐ চিলেলে আয়ো জিলেলে মস্তি মে আয়ো জিলেলে বৰ্তমান ক'লা নিমখ মাৰি আছোঁ আমি ইয়াত বাখাতটো আজি বতৰটো খুব ধুনীয়া একদম ৰ'দ নাই একো নাই ৰ'দো নাই বৰষুণো নাই সুন্দৰ ওপৰতো মানে অলপ মেঘ আছিল তো বৰষুণ বৰ্তমান নাই আৰু ঠিক এতিয়া মানে 12 বাজিল আৰু 2টা বজাৰ আগত আমি ঘৰত যাব লাগিব তো এতিয়া আমি চব বস্তু মানে অলপ স্পীডত কামবিলাক কৰি আছোঁ মাংস তৈয়াৰ এতিয়া আমি কি ধুনীয়া জাগাত মানে
সেউজীয়া ঠাইত মানে যাই খাম আমি মাংসটো বঢ়িয়াকে চাওক তৈয়াৰ মাংস আমাৰ তৈয়াৰ না দোষ তৈয়াৰ হৈছে নাই এতিয়া আমাৰ ফাইনেলি আমাৰ মাংস হৈ গ'ল এই মাংস হৈ গ'ল এতিয়া মাংস দি আমি ৰুটি খাম এই চাওক বঢ়িয়া মানে পুৰাতে বেছি মানে ঠিক নহ'ল আৰু ক'লা ক'লা হৈছে তথাপি বঢ়িয়া হৈছে মাংস এতিয়া আমি কি ধুনীয়াকৈ সেউজীয়া মাজৰ নেচাৰেল জেগাত গৈ বঢ়িয়াকৈ ৰুটি দি খাম মাংস তো চাওক কি ধুনীয়া চাওক খাব নেকি খাব অলপ মোক লগ ধৰক আৰু খাওক গাইজ তো পুৰা মাংস ভোট জলকীয়া আৰু নিমু আহক আগলৈকে যাওঁ আহক আগত বোলে ধুনীয়া জেগা আছে প্ৰাণজিতে গৈছে প্ৰাণজিতে বহুতবাৰ আহি পিছে তো আগলৈ যাওঁ কি আছে কি নাই চাই আহোঁ চাওক কিন্তু খাই আছা মজা বোলো খাইছে না পুৰা চুপাৰ টেষ্টি পানী পুৰা বহি যায় আছে আমি মাজত কেতিয়াবা মাংস পুৰি খাই ভাল লাগে না পুৰা চুপাৰ আপোনালোকে খাই চাব পুৰা আৰু নেক্সট আপোনাৰ ভিডিঅ' যদি চাই যদি এনেকুৱা টেষ্টি খানা আপোনালোকক লাগে তো কমেণ্টত জনাই দিব এইবাৰ এই বাঁহৰ চুঙাত গাহৰি খাম চাওক ডিছ পাই লৈছোঁ এতিয়া ৰুটি খাম এই ৰুটি আৰু ৰুটিৰ লগত পুৰা গাহৰি মাংস আৰু কোনে কোনে গাহৰি মাংস খাই ভাল পায় কমেণ্টত জনাব চাওক কি ধুনীয়া নেচাৰেল জেগাত গাহৰি মাংস আৰু ব্ৰইলাৰ তো গাইজ নেচাৰৰ মাজত এটা খানা বা এনেকুৱা সৰু সুৰা পাৰ্টি কৰিলে বহুত ভাল লাগে তো ফ্ৰেণ্ডৰ লগত পাৰ্টি কৰিলোঁ আজি বহুত এনজয় পুৰা ফুল ডে এনজয় পালোঁ তো এনে ঘৰত বিচনাতে মোবাইলটো টিপি লকডাউনত তো কিমান কি কৰিম এতিয়া আমি ৰুটি খাই আছোঁ সঁচাই বহুত ভাল লাগে এনেকৈ ৰুটিটো মই বনাই আনি আছোঁ আৰু গাহৰিটো আমাৰ যিটোত আছে বনাই লৈ আহিছে আৰু ধুনীয়াকৈ পিঁয়াজ কাটিছে পিঁয়াজৰ লগত ৰুটি এনেকৈ নেচাৰেল জেগাত সঁচাই মজা মানে বহুত এনজয় ব্লগ দি আছোঁ মই কি কৰিবা এনজয় মই ভাল পাওঁ জীৱনত জীয়াই আছোঁ এতিয়া এনজয় মেইন সঁচাই না বেলেগ নহয় এনজয় নহয় দেই এইটো মেইন ভোট জলকীয়া মেইন মানুহজনী মেইন আৰু এটি হ'ল ব্ৰইলাৰ পুৰা মজা না কিন্তু ভাইটো আগতে খাইছি হওক কেনেকুৱা খাইছে না মজা খাইছোঁ টেষ্টিং ভাই বঢ়িয়া চ' লকডাউনত মই বেলেগ মানে ব্লগ দিব পৰা নাই সেইকাৰণে বাক্সা জিলাৰ ওচৰে পাজৰে থকা ঠাই কিছুমান এতিয়া ধৰ এই দাৰাগাঁও সেই দাৰাগাঁৱৰে মানে এটা আজি আৰু জাষ্ট অলপ এনজয় দিলোঁ আমি ইয়াত কাকাতি আছে নাকি কিহৰ কাৰণে লকডাউন কেনে চলিছে এইফালে হা কৰোণা আছে না এইফালে কৰোণা এইফালে বঢ়িয়া একদম প্ৰাকৃতিক দৃশ্যৰ মাজত কৰোণা আহিব নোৱাৰে না বঢ়িয়া ঠিক কৈছা কি নহওক লকডাউনৰ মাজত কৰোণাৰ মাজত এপাক ফুৰি আহিলোঁ সকলোৱে ভালদৰে থাকক ভালকৈ থাকক পুৰা চেনিটাইজাৰ মুখত মাস্ক লগাই থাকক অলপ মানুহৰ মাজৰ পৰা অলপ সকলোৰে অলপ ভালদৰে থাকক তো এতিয়া যি কি নহওক ভিডিঅ'টো দিলোঁ অলপ ইণ্টাৰেষ্ট দিলোঁ নদীত গা ধুলোঁ মুৰ্গী মানে পুৰি খালোঁ আৰু তো এতিয়া এইখিনিতে তো টাটা বাই এতিয়া মানে কি দুপৰীয়া আহাৰ কৰি আছে না ৰাতি ভাত খাই আছে যেতিয়া খাই আছে মানে এই ফিলিংছটো লওক এনেকুৱা জেগাত আহি এনেকৈ মাংস পুৰি খোৱা ফিলিংছটো বহুত মজা